আজি ৰাতি চিকাৰ কৰিব গৈ সাপ ভেকুলী মাছ চব পালোঁ। হাততে দাখন লৈ এই ৰাতিখন যাব ওলাইছোঁ মাছ ধৰিবৰ কাৰণে। মানে ঘৰতে এনেই আছিলোঁ সন্ধিয়াখন সময়, ভাবিলোঁ মাছকে ধৰোঁগৈ। আৰু আহি পাই এইপিনে চাওক, আমাৰ মাছ ধৰা আৰম্ভ হৈ গ'ল। মাছ পোৱা নাই বাৰু এতিয়ালৈকে। আৰু মোৰ লগত ওচৰৰে দাদা এজন আহিছে। আৰু অত সময় ৱেইট কৰি এইপিনে সৰু কুচিয়া পোৱালি এটা দেখিলোঁ, কিন্তু সেইটো নধৰিলোঁ। আৰু এইটো চাব পাৰে, এইটো হৈছে কেঁকুৰা। আৰু এইপিনে ডাঙৰ কুচিয়া এটা পালোঁ, আৰু এই দাদাজনে একদম একে কোবতে কুচিয়াটো ৰখাই দিলে। আৰু মই ধৰিছোঁ হাতেৰে সতি। আৰু মোৰ ভয় নালাগে বাৰু এইবিলাক বস্তু ধৰিবৰ কাৰণে, কাৰণ সৰুৰে পৰা এইবিলাকে ধৰি কৰি থাকোঁ। আৰু এইটোৱে হৈছে আজি প্ৰথম চিকাৰ। আৰু চিকাৰটো কৰি বহুতেই ভাল লাগিল। আৰু তাৰপিছতে আকৌ এটা পালোঁ সৰু পোৱালি। আৰু তাৰপিছত পালোঁ এইটো এটা ডাঙৰ কুচিয়া। আৰু সি দেখিছেনে একদম যাবৰ কাৰণে ৰেডিয়ে হৈ আছে। আৰু মুঠতে এইকেইটা কুচিয়া পালোঁ। আৰু এই ভেকুলীটোলে কাৰ কাৰ ভয় লাগে কমেণ্ট এটা কৰি জনাব। মোৰ কিন্তু বিৰাটেই ভয় লাগে। আৰু ঘৰ আহি পাই এই খাব বুলি কুচিয়াকেইটা ইয়াতে থৈ দিছোঁ। আৰু এইপিনে মায়ে কুচিয়াকেইটা ভালদৰে বনাইছে। আৰু কুচিয়া মাংস খাই কোনে কোনে ভাল পায় কমেণ্ট এটা কৰি জনাব। আৰু এতিয়া খাওঁ, পুনৰ লগ পাম নেক্সট ভিডিঅ'ত।